এতিয়ালৈকে এই বিষয়ে একো আলোচনা হোৱা নাই যেহেতু বৰ্তমান কেন্দ্ৰ চৰকাৰতো ৰাজ্য চৰকাৰতো আমাৰ কাউন্সিল চৰকাৰতো একেলগে চৰকাৰ চলাই আছোঁ আমি একেলগে কাম কৰি আছোঁ নিৰ্বাচন কেনেকৈ খেলিব নেখেলিব সেইটো এতিয়ালৈকে আলোচনা কৰি সিদ্ধান্ত হোৱা নাই সেইকাৰণে এই বিষয়ত মই বিশেষ মাতিব বিচৰা নাই কিন্তু আমি ভাবোঁ যে একেলগে যিহেতু কাম কৰিছে একেলগে আমি বুজাবুজিয়ে হওক বা কিবাই হওক আলোচনাৰ মাজতে যিটো সিদ্ধান্ত সেইমতে আমি ইলেকশ্যন ভাগ ল'ম তাৰমানে BPF এতিয়া কি বুলি ক'ব দিশহাৰা হৈছে কাৰণ যোৱাবাৰ তেওঁলোকে 17টা MCLA জিকিও চৰকাৰ গঠন কৰিব পৰা নাই তাৰপিছত তেওঁলোকৰ 17টা MCLAৰ ভিতৰত পলাই মাত্ৰ 9জনহে বাকী থাকিল যায় আৰু তথাপিও হাগ্ৰামৰ মহিলাই এতিয়াও কৈ থাকে যে আমাৰ চৰকাৰ হ'ব কাইলৈ পৰহি UPPL চৰকাৰ ভাঙিব কিন্তু 4 বছৰ সম্পূৰ্ণ হৈ গ'ল এতিয়ালৈকে ভঙা নাই তাৰপিছত তেওঁলোকে ভাবিলে যে এইবাৰ আমি যিবিলাক MLA আছে তেওঁলোকে কণ্টেষ্ট কৰিবলৈ MCLA আৰু যিকোনো প্ৰকাৰে চৰকাৰ গঠন কৰিব হাগ্ৰামৰ মহিলাৰ নেতৃত্বত কিন্তু আমি এই কথাখিনি স্পষ্টকৈ ক'ব পাৰোঁ যে বৰ্তমান কোকৰাঝাৰ জিলা চিৰাং জিলা আৰু বাক্সা জিলাত BPFৰ কৰ্মী প্ৰায় শূন্য কাৰণ তেওঁলোকৰ পাৰ্টি ৱৰ্কাৰবিলাকে বেছিভাগেই UPPLৰ আহিছে আৰু কিছু সংখ্যক BJPত গ'ল তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ কৰ্মীখিনি মাত্ৰ অলপ আছে আৰু সেইকাৰণে সেইখিনি সংখ্যক কৰ্মীৰে হাগ্ৰামৰ মহিলাই চৰকাৰত বহিবৰ কাৰণে যি ধৰপৰাই আছে সেইটো এটা অলিক সপোন আৰু সেইকাৰণে তেওঁলোকে যিয়েই নকওক আমি এই কথাখিনি স্পষ্টকৈ ক'ব পাৰোঁ যে হাগ্ৰামৰ মহিলাৰ নেতৃত্বত BPFে কোনোদিন চৰকাৰত নাহে আৰু তেওঁলোকে চৰকাৰত আহিম বুলি যিটো বক্তব্য জনসাধাৰণৰ মাজত প্ৰকাশ কৰি আছে ৰাইজক ফুচলাবলৈ চেষ্টা কৰি আছে ৰাইজক ভুলাবলৈ চেষ্টা কৰিছে এইটো এটা দিবা স্বপ্ন শুই থাকোঁতে দেখা সপোন কেতিয়াবা বাস্তৱ ৰূপায়িত হয় কিন্তু নোহোৱাকৈ জাগি থাকি যিটো সপোন দেখে সেইটো কেতিয়াও বাস্তৱ ৰূপায়িত নহয় আমি চৰকাৰ গঠন কৰিম সেইটো আসনটো আমি নকৰোঁ কিন্তু চৰকাৰ গঠন কৰিম এককভাৱে কৰাৰ কথাটো আমি ক'ম যিহেতু ৰাজনৈতিক দলৰ সদায় চৰকাৰ গঠন কৰাৰ কথাটো ভাবে আৰু সেইমতে নিৰ্বাচন খেলে আমি এইবাৰো আশা কৰিছোঁ প্ৰমোদ বড়োৰ নেতৃত্বতে চৰকাৰ হ'ব আমি বিশেষকৈ 5 নং চেৰফাং ব্লক কমিটি হিচাপে UPPLৰ আমি খুব সুখী কিয়নো আজিৰ দিনটোত আমাৰ বিভিন্ন ৰাজনৈতিক দলত থকা কৰ্মীসকলে নিজৰ দল ত্যাগ কৰি UPPLত যোগদান কৰিছে আৰু এই কথাই আমাক এইটোকে সূচাইছে যে UPPL জনসাধাৰণৰ ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে যোৱা 4টা বছৰৰ যি চৰকাৰ এই চৰকাৰে জনসাধাৰণ সন্তুষ্ট হ'ব পৰা কাম কৰিব পাৰিছে আৰু সেইকাৰণে আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে UPPLত যোগদান কৰিবলৈ আহিছে আজি 500তকৈ অধিক বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলে নিজৰ দল ত্যাগ কৰি পেলাই আহিছে আমি খুব সুখী হৈছোঁ আৰু অহা দিনত এই সমষ্টিৰ ফলাফল ভাল হ'ব আজিৰ এই কাৰ্যই ইয়াকে সূচাইছে আমি বিচাৰোঁ এই অঞ্চল উন্নত হওক কাৰণ 5 নং চেৰফাং যিহেতু পিছপৰা অঞ্চল হয় বহুতো গাঁও এতিয়াও নতুনকৈ অন্তৰ্ভুক্ত হোৱা নতুনকৈ ৰেভিনিউ ভিলেজ হিচাপে ডিক্লেয়াৰ কৰা হৈছে কিছুমান আকৌ ফৰেষ্ট ভিলেজ হিচাপে নতুনকৈ তেওঁলোক যে সেইখিনি অঞ্চলত যে গাঁও আছে এই কথাখিনি চৰকাৰে নতুনকৈ স্বীকৃতি দিছে আৰু বেছিভাগ অঞ্চল আমাৰ বাগান অঞ্চল আছে আৰু বাগান অঞ্চলত বসবাস কৰা ৰাইজৰ আৰ্থ সামাজিক অৱস্থা খুব বেয়া আৰু এইখিনি আমি যাতে পৰিৱৰ্তন কৰিব পাৰোঁ আৰু সেইখিনি পৰিৱৰ্তন কৰিবৰ কাৰণে আমাক অন্ততঃ UPPLে চৰকাৰ গঠন কৰাটো আমি উচিত দৰকাৰ বুলি অনুভৱ কৰিছোঁ আৰু ৰাইজৰ যিখিনি সঁহাৰি সেই সঁহাৰি আমাক ইয়াকে সূচাইছে যে অহা নিৰ্বাচন আমি ভাল ফল লাভ কৰিম আৰু এই অঞ্চলৰ পৰা আমাৰ প্ৰতিনিধি যাব